হাই গাইজ চবৰে কি খবৰ বহুত দিন ভিডিঅ' বনাব পৰা নাই কাৰণ আমাৰ নাটক অকণমান লাগি আছোঁ এই নাটকখন কাইলৈ নলবাৰী পাঠশালাত হ'ব তো গোটেই নাটকখন দেখাব নোৱাৰিলে অকণমান হ'লেও ক্লিপ দেখাম তো গোটেই নলবাৰীলৈকে যোৱা গোটেই প্ৰথম ব্লগ বনাইছোঁ গোটেই ভিডিঅ'টো চাব ভিডিঅ' যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু চেনেলটো যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া নকৰোঁ কাৰণ এতিয়া ৰাতি হৈ আছে আজি 25 ডিচেম্বৰ কাইলৈ 26 ডিচেম্বৰ নাটক আছে তে কাইলৈ ৰাতিপুৱা 6টা বজাত আমাৰ গাড়ী যাব ইয়াৰ পৰা তো ৰাতিপুৱা 6টা বজাত কি কওঁ চাবলৈ অপেক্ষা কৰি থাকক বা এতিয়া ৰাতি হৈছে শুবলৈ লওঁ বাই এতিয়া ৰাতিপুৱা 5টা 33 হৈছে আমি চব উঠিলোঁ ওলাই গৈ আজৰি কিন্তু এতিয়াও পোহৰ হোৱাই নাই আন্ধাই হৈ আছে ৰ'বক দেখাই আছোঁ আপোনালোকক আন্ধাৰ হৈ আছে গাড়ী আহিব এতিয়া 6টা মানত আৰু মোৰ লগৰ আকাশে ওলাইছে নাই চাই আহোঁ ব'লক চ' পালোহি আকাশৰ ঘৰ সি ওলাই আছে হাই গাইজ এতিয়া গাড়ীত বহিলোঁ চব বহি ৰেডি আৰু এতিয়া আছে আকাশৰ মানুহ এজনো পোৱাহি নাই সিহঁত আহিব আছে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক গোটেই যোৱা দেখা দিম গাইজ এতিয়া গাড়ী ষ্টাৰ্ট হ'ল যাব ওলাইছে আৰু মোক দেখাই আছোঁ মোৰ মন ফুলনিৰ ফুলৰ কলিটি দূৰতে ৰৈ চাই থকাই ভাল হুবাত লৈ যাম চিঙি লৈ যাম এইটো এটা আহিছে ব্লগ বনাবলৈ কিন্তু এতিয়া এইখানে কেমৰে খেলি আছে আহিলে ছেটিংছ ল'বলৈ ছেটিংছ সেয়া চাওঁ ভিডিঅ'টো গোটেইখিনি দেখাম চাই থাকক এতিয়া চাওক গাড়ী চানি আছে মই দেখাই আছোঁ মেকআপ আৰ্টিষ্ট পালেহি চাওক চাওক আমাক নাটক শিকোৱা মানুহজন আহি আছে ৰাহুল দা ৰাহুল দা মৰমত ৰ'ব বুলি তো ইমান ভিডিঅ' নকওঁ যাই লওঁ আধা ৰাস্তাত ভিডিঅ'টো দেখাম পাই তো গাইছ আমি আহিছোঁ ৰ'ব দেখা গাড়ী তেল নাইকিয়া হ'ল এতিয়া তেল ভৰাব নামিছে তেলটো ভৰাই লওক ন গাই বৰ লাগি গৈছে গা কিমান দূৰ আছে বাৰু ৰাহুল দা ক'ৰ পাইছোহি দলচাপা পাইছোহি আৰু এতিয়া গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক অকণমান দেখাবলৈ চেষ্টা কৰিছিলোঁ নহয় তোৰ তাই মাথো হ'ব মোৰ তাই আশা কৰিলে ভাঙিব সপোনবোৰ ওলাওঁতে সোমাওঁতে চকু দি থাকো মই থাকো ৰাতি সপোনতো কাষতে ৰাখো মই ৰাখো এতিয়া বৰ্তমান যাৰ গাঁও পাইছোহি এলাহ লাগি গৈছে গা চাৰ কি দেখিলা পৰে চাই মাইনাই সঁচাকে বুজি নাপায় ওৰ ৰূপ দেখি গুণ দেখি লগত আকৌ মুখ দেখি জ্বলা পুৰে জ্বলি জ্বলি কয় আমাৰ মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় আমাৰ মাইনা এনেকুৱা গাইছ এতিয়া চবৰে টোপনি লাগিছে কাৰণে এতিয়া হোটেলৰ সন্মুখত ৰখি লৈছে চবেই চাহ অকণ খাই পলক চাহখন খাব পাৰিম চাহ খাবলৈ আহিছোঁ চাহ খোৱাৰ পাছত যাম আৰু তই চাহ খাই আহিলোঁ হোটেলৰ পৰা এতিয়া পেৰা মাৰি আছোঁ এটা আছে মতা
মাইকী নিচিনা হেৰি লগাই আছে মেকআপ কৰি আছে ৰ'ব আপোনালোকে এইটো মাইকী আমাৰ মেকআপ চলি আছে গাড়ী চলা আকৌ এনেকৈ দিয়া লাইক কৰি দিবা লাইক কৰি দিবা লাৱনী উঠে পৰহি মৰা চলাই কথাৰে কিয় মন কাহিলা হিয়াৰে কোনতে পৰহি মৰা মনে মনে আহি কিয় মৰম আনিলা নিজে ধৰি যাব লাগিব না তাৰপৰা ধৰিব ওপৰত উঠি যাব লাগিব ৰখাই দিম তই ৰছীটো ডালত এনেকৈ ধৰিলে হ'ল অট'মেটিক গৈ থাকিব একো নহয় এতিয়া আহি পাইছোঁহি বৰ্তমান নলবাৰী পাঠশালা এতিয়া গেট আপযোৰ লগালোঁ কেনে হৈছে বা ক'ব তাৰপৰা এতিয়া মেকআপ কৰিব বহি আছে জোনমণিহঁত মই দেখাইছোঁ ৰ'ব পথাৰতে কঠিয়া বোলাই দিম গাইজ ভিডিঅ'টো যদি অকণমান হ'লেও ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি জনাই দিব কেনেকুৱা হৈছে ভিডিঅ'টো তো শেষলৈকে চাই থাকক ইমান যে নাম ওলাব আৰে তুমি ভালহে পাব লাগে মই পাছলৈ বস্তুটোকে গাড়ী বুলি ভাবিছো তাই কথা শুনা গাই দিলেই হ'ল চশমাযোৰ অলপ এনেকে পিন্ধি মাইকৰ ফটো এনেকে লৈ চুলিকেইটা পাইলে এরকম দি মাছলে গৈছিলো এজনী নাই মাৰা এসময়ত মনত পৰি থাকে কাজু মোৰ কুকুৰটো লৈ কুকুৰটো অন্তত নিজৰ বুলিবলৈ কুকুৰটো আছে যে তাকো নাই সেইকাৰণে ঘৰতে খেলিব পৰাকৈ পাঞ্চিং বেগ এটা কিনি আনি লৈছো সেইকাৰণে কি বুজে বুজি বেগকেইটা কোনো নবুজে লাগে টিভি ভলিউমটো বঢ়াই দে আৰু মাৰি থাক মানা ওই বয় বয় কৰি পিটা তই চাই থাক মানে নাজানে এই কেজনী এনেকৈ কয় এবাৰ ময়ো অংক 2 নম্বৰ কম পাইছো কিন্তু দেউতাই ইমানকৈ পিটিলে দাঁতটো এতিয়াও এতিয়া বুজিলি নহয় সমস্যাটো কেৱল তোৰে নহয় সমস্যা আমাৰ সকলোৰে থাকে ৰাতিপুৱাৰ পৰা নিশালৈকে মাথো মেচিনৰ দৰে দৌৰিয়ে থাক তই কান্দিছ
আছে